Hey guys, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। বাকি যেদিকে অসমত বিভিন্ন ঠাইত ৰাস আৰম্ভ হৈছে তো বলক আজি ৰাস চাই আহো মানে ময়ো চাম আপোনালোককো দেখাম মানে ওচৰতে আমাৰ ৰাসখন বলাকবাৰী ৰাস তো চাওঁ বাকি ৰেডি হৈ ওলাইছো বাকি মামনক মাতি কিনে যাই আছো মানে মামন কাই আজিলৈকে তো আপোনালোকে গম পোৱা নাই তো মামনক আজি দেখাই আছো ফাৰ্ষ্ট টাইমৰ কাৰণে তো বলক মামনক মাতি কিনে ৰাসৰ ফালে ওলাই যাওঁ বাকি এই গাইস আমাৰ ঘৰৰ মামন এই মামন Mamane, jang. Mamuli jang. Aksa jang. To kalke dekbi da, এটা digdan net bi. Ancha, মই কিন্তু ঘৰত থৈ যাম। বাই বাই যাও, বাই বাই দি। গাইস কানখনে দি বাই বাই দিছি। বৰ্তমান ব্লক ৰাখছে আহো। লগৰ কেইটা আহি পাছিয়ে। কি হেতে আৰু গালিয়ে খাম দেচোন। প্ৰত্যেকবাৰ গালি খাও। বাকি প্ৰিয়ম আহিছে, আজি প্ৰিয়মে ফোন মাৰছি। প্ৰিয়মৰ লগত যাম বৰ্তমান। বাকি ৰাস বুলি ক'লে আৰু অসমৰ বিখ্যাত নলবাৰীৰ হাউলিকে জনা যায় কিন্তু আমাৰ পলাকবাৰীও কম নহয় তো পলাকবাৰীও পুৰা জানি আছে লাহে লাহে আমাৰ ৰাসখন পৃথিৱী বিখ্যাত হ'বলৈ ধৰি আছে তো বলক আজি এবাৰ ৰাসখন চাই আহো মোক টাইম দিছিল গাইছ 8টা এতিয়া টাইমটো লাহে লাহে 8টাৰ পৰা যাই 9টাই বাজব তো মই এতিয়া বৰ্তমান ৰাস্তা যায়ে বা নাই তো এনেকৈ ৰখি আছো তো যাই আছো আৰু কি যাই পাওঁ চাই লওঁ আৰু গাইজ মানে মই এনে দেৰি নকৰো ঘৰত মানে বহুত কাম থাকে না এবাৰ মানে ৰাখতো এবাৰ এখন সৰুকে দোকান দিছো বাকি আপোনালোক আহিব বাকি দোকানখন দেখাম আপোনালোকক যাম মানে মা মাতছে কিবা এটা বস্তু নিব দিছে তো দোকানতো যাম বাকি ৰাখছবা কি কৰি থাকব ঘৰত মই এনে থাকো কাৰণে ৰাখছবা আহিছো বাকি আপোনালোক আহক বাকি আমাৰ দোকানত পানীপুৰি খাই যাব মানে কৈয়ে দিলো পানীপুৰি দোকান দিছে তো পানীপুৰি খাই যাব মানে দেখাই দিম লোকেশনটো মানে সোমাই কিনে আনন্দ মেলাৰ কাষতে দোকানখন আছে তো তাকে গিলি আহিব তো লগ পাই আছো গোটেইবিলাকক লগৰ কেইটাই ফোনে কৰিছে তো যাই আছো গাইজ এনে হলি আমাৰ ৰাস্তাত বেছি গাড়ী নাথাকেই ৰাসৰ কেইদিন পুৰা মানুহ কিছু মানুহ ওলাই আৰু বাকি খুৰা কি ৰাস চাব যা নাই ঐ এইটো দাদা নাযা দাদা তোৰ লগতো যাম পিছে খুৰা কি ৰাস চাব যা নাই কোনে গৈছে হয় নেকি বলক নহলে দুটাই ৰাস চাব যাম ৰাস বুলি মানুহ হয় না দোকানত আমাৰ ৰাস্তাটো সিমান মানুহ নাই ন মানে গাইজ এনে হলে আমাৰ ৰাস্তাটোত 7টা বজাৰ পিছত মানুহ দেখাই নাপায় ৰাস বুলি কিছু মানুহ ওলাই আহিছে আৰু বৰ্তমান মই এনেকৈ ভিডিঅ' লৈ আছো যদি মোৰ লগৰ কেইটা গম পাই না মোক বৈদ্য মাৰি দিব কিনো কৰিম গাড়ী মটৰ নহলি আৰু কিনকে যাম মইতো গাড়ীতে যাব লাগিব না গাড়ী চাড়ী নহলি সিহঁতে বুজি পাব দে বুজি ল'বি তহঁতে ভিডিঅ'টো চাই কিনে বাকী খুৰাৰ লগত অলপমান তামচা কৰিলো এতিয়া ৰাসত যাই আছো বৰ্তমান ৰাস বুলি আৰু পলাকবাৰীখন কিছু সজাইছি দে আৰু আমি বৰ্তমান আমাৰ এই স্কুলখন কমেও ইয়াৰ পৰা ৰাসখন আমাৰ 2 কিলোমিটাৰমান দূৰত আছে পুৰা সজাইছি আৰু পইচাক চাহ নাই আৰু ৰাখে নাই অৱশ্যে মানুহ ডনেশ্যনো ভালকৈ দিয়ে না তো বৰ্তমান যাই আছো ৰাস চাব তো গাইজ তাৰ পৰা এইখনে হ'ল আমাৰ মানে এণ্ট্ৰিৰ প্ৰথম গেটখন তো পুৰা ইয়াৰ পৰা পাৰ্কিঙৰ আৰম্ভ হৈছে কিছু পুৰা মানে সজাই আছে ইয়াৰ পৰাই ৱেলকাম জনাইছে আৰু আপোনালোকক ৰাসৰ পৰা তো বলক ৰাসখন চাই আহোঁ মানে প্ৰথম সোমাৰ লগে লগে জয় শ্ৰীৰামৰ এখন গেট তো পুৰা ইয়াৰ পৰা এণ্ট্ৰি আমাৰ পলাকবাৰী ৰাসৰ প্ৰথম মেইন গেটখন যোনখনে মানে পুৰা সজাইছে আৰু কিছু সজাইছে দে গাইজ এই গেটখনৰ পুৰা মানে কৃষ্ণৰ মুকুটটো টাইপ বনাই দিছে বাকি ব্লকচোন যাই আছো পুৰা মানে ব্ৰিজখন সজাইছে কিন্তু আৰু গাইজ দে কিছু সজাইছে পলাকবাৰী এনেকে ভাল লাগে কিছু মানুহ হৈছে দে আৰে 8টা বজাতে পুৰা মানুহ হৈছে গাইজ বিভিন্ন ধৰণৰ দোকান এখনত পাছত আহিম গাইজ বাকী আমি আহি পালো বৰ্তমান পলাকবাৰী ৰাসৰ মেইন গেটখন মজ্জা সজাইছে দে গাইজ মজ্জা এয়া আমাৰ ৰাসৰ ভিতৰ ফালটো মানে ইফালৰ পৰাই মানে যাব পাৰি এনেকৈ বাকী ওপৰৰ এই লাইটটো চাওকচোন গাইজ কি ভাল লাগিছে মানে মজা লাগিছে দিয়ক চাই থাকিব মন যায় বাকী ইয়াতে সজাইছে কিন্তু কিছু পুৰা লাইটিং কাপোৰেৰে মজা বনাই দিছে বাকী ইয়াতে আপুনি খোজ দিলেই হ'ল মানুহবিলাকে নিজে নিজে আপোনাৰ ভিতৰৰ ফালে লৈ যাব বাকী লাইটটোৱে মজা লাগিছে চাওকচোন বাকী আমাৰ মেইন মণ্ডপটো য'ত মানে কৃষ্ণৰ গোটেই ৰাসলীলাবোৰ দেখাইছে
ইয়াৰে মূৰ্তিবিলাক সঁচাকৈ বহুত ধুনীয়া লাগিছে এটা এটা ডিটেইলছত কাম কৰিছে বাকী সঁচাকৈ ভাল লাগিছে ৰাধা আৰু কৃষ্ণৰ এই জৰাটোও ভাল লাগিছে গুৰুটোও ভাল লাগিছে চবখিনিয়ে ভাল লাগিছে বাকী একফালে এইফালে চাওকচোন একদম ব্যতিক্ৰমী ৰূপত বনাইছে গাইজ ৰাস বুলি আৰু কিছু মানুহ হৈছে কিন্তু আৰু বৰাকবাৰী পুৰা লানি নিচিঙা হ'ল বাকী আমাৰ ইয়াতকেইটা কাম কৰি আছে বাকী এইফালৰ পৰা মানুহবিলাকে আহি আছে এইফালে চাই আছে বাকী আপোনালোকক দেখাৰ কাৰণে আমি ইয়াত ৰখিছোঁ মানে সাধাৰণতে ইয়াত ৰখিব নিদিয়ে মানে মানুহৰ সমাগম হৈছে না তো পুৰা এনেকৈ চাই আছোঁ আপোনালোকেও আহক গাইজ ইফালে আৰু কণ্টেক্ট পাছতে মানে কিবা কিবি প্ৰগ্ৰেম চলিয়ে আছে বাকী আমি আৰু কি আৰু প্ৰগ্ৰেম চাই মানে মানুহ নহয় না পুৰা ঘূৰি আছোঁ গেটখনেৰে মানে গাইজ আনন্দ মেলাত যায় মানে মীনা বজাৰত তো গেটখন পুৰা ধুনীয়া সজাইছে পুৰা এণ্ট্ৰেঞ্চতে বাকী ইয়াত মানে খোজ দিলেই হ'ল ঠেলে ঠেলে লৈ যাব বাকী এইফালৰ পৰা মানুহ আহি আছে এইফালে যাই আছোঁ ভাবিছিলোঁ গাইজ এই লাইটৰ সন্মুখতে মানে ফটো উঠিম কিন্তু যিমান মানুহ দেখা পাইছোঁ ন ফটো উঠা মানে আশাই কৰিব নোৱাৰি চাই লওক এইবিলাক যিমান মানুহ আছে মানে আপোনালোকে য'ত যাব মন যায় মানে সেইটো পালে চাই কিনে জাষ্ট থিয় হৈ থাকিলে বাকী মানুহবিলাকে নিজে নিজে লৈ যাব এই আমি আহিলোঁ এইখন ইফালে মানে আনন্দ মেলাৰ ইফালে চকৰিবিলাক আছে চকৰি আছে তৰা তৰা মানে মানুহবিলাকে কয় আৰু মানে উঠিলে বোলে তৰা তৰা হৈ যায় বাকী এইফালে আমাৰ দোকানত যাম ৰ'ব গাইজ বৰ্তমান আমি এইখিনি চাই আছোঁ মানে এটা মানে প্ৰাইভেট কাম হৈ গ'ল মানে আমাৰ এই কামটো কৰিব যাই আছোঁ বৰ্তমান এয়া আমাৰ মানুহ ইয়াৰে পলাশবাৰীৰ মানুহ দিদু কি লৈ আছ গাইজ মানে সৰুকালৰ কথাবিলাক মনত পৰি গ'ল এইটো ফোন নহ'লে মানে ৰাস চাৱা নাছিলোঁ বৰ্তমান দিদু কি লৈ আছ দীপু চোৰ গালি পাৰি গ'লো কিবা কবি নেকি গাইজ দীপুক লগ পালোঁ দীপুৰ বৈদ্য গালি পাৰি কিনে গেছি হ'ব দে কিমান চলাবি বুলি পাণ খাবৰ ইচ্ছা গ'লে পাণ খাব পাৰে আপোনালোকে এই আমাৰ তামাম মানুহ এটা ফোনত বিজি তু মেৰে সে প্যাৰ কৰতি হে ইয়া মেৰে নেহি পুৰা মানুহ বিচাৰি আছে কি মানে এইফালে ৰুটত মানে পানীবোৰৰ দোকানে থাকে সেইকাৰণে আমাৰ দোকান এইটো আমাৰ মা আৰু দেউতা মা ৰাখছা পাইছোঁ ইফালে যৌ বিন্দাস যৌ গাইজ ৰাসত আহিলে মানে অদ্ভুত বস্তু দেখা পায় বাকী এই বস্তুটো উঠবা বৰ মন আছিল কিন্তু আমি অলপ ডাঙৰ হৈ গ'লোঁ না তো তাৰ কাৰণে উঠবা নোৱাৰোঁ যদি মই ভণ্টিৰ লগত আহিব লগা হয় ৰাসত এইটো নুঠলে তাই নাযায় আৰু এইটোত উঠিলে মই ঘৰত যাব নোৱাৰা হৈ যাওঁ তো সেয়ে মানে প্ৰব্লেম বাকী ইফালে ট্ৰেইনখন আছে বাকী ইফালে এনেকৈ আছে বাকী সৰু ছোৱালীবিলাকৰ মানে সৰু ল'ৰা ছোৱালীবিলাকে মানে ইয়াতে এয়া ঘৰত নাযায় আজিৰ দিনটো মানে বহুত উৎপাত হ'ব বাকী আমাৰ লগৰ কেইটামান তাতেও আছে বাকী এইটো চায়ে আছোঁ বৰ্তমান ভাবি আছোঁ কি কৰোঁ কিন্তু ইচ্ছা নাই একদমেই ইচ্ছা নাই বাকী এইটো আপোনালোকে এনজয় কৰক ৰাস চাক চাই কিনে আহিলোঁ বাকী এটা হাতী মই ইয়াতে আছোঁ বাকী এটা হাতী ইয়াতে আছে বাকী আমি বন্ধুকেইটা পিনে যাই আছোঁ এইটো আমাৰ ধীৰুভাই আম্বানী নামটো ইয়াৰ ধীৰুভাই আম্বানী বাকী সেইটো হাতী এটা পিনে ৰাস চাক চাই ওলালোঁ আমার মাংসর দোকান কেনাকে বিকি আছা বিকি কেনাকে আছা দিদা মাংসর স্টিক কিমানকে মালিক কিনকে মাংসর স্টিক এশকে বিকি আছা বাকী আমাৰ এইটো গাহৰি লাভত মই গাহৰি লৈ আছে পুৰা গাহৰি ফ্ৰাই হৈ আছে ইয়াৰ পৰা লাহে লাহে ওলাই দিম আৰু গাইজ বাকী চাই গাইজ ৰাস চাক চাই কিনে আহিলোঁ বৰ্তমান পিএমে গাড়ীখন থৈছে বস্তুখিনি ওলাই লওঁ চাম ভণ্টিৰ বস্তু এই নাই ওলাই দিছোঁ ওলাই দি গাইজ এটা ভণ্টিৰ কাৰণে আনিছোঁ আনবক্সিং ভণ্টিৰ কাৰণে এই ধীৰু আমাৰ আনবক্সিং কৰি আছে বাছ বাকী মানে গাইজ ৰাস চাই কিনে আহিলোঁ মানে ইমান এটা বেছি দেখাব নোৱাৰিলোঁ কাৰণ মানুহ বহুত আছিল তাৰ কাৰণে একো ভালকৈ দেখাব নোৱাৰোঁ বাকী যিখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ বাকী আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাকী নতুনকৈ চাবিলাকে ছাবস্ক্ৰাইব কৰি দিব মই জানো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইবহে নকৰে অলপ ছাপোৰ্ট কৰি দিব
বাকী ঐ তাতে যাবি বাই 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 বাকী যাই থাকোঁ নেক্সট ভিডিঅ' আৰু লগ পাম বাই বাই